তো বন্ধুসকল ৰাতিপুৱাৰ পৰা আমি লাগি গ'লোঁ কামত। মই ৰ'দ দি আছোঁ। এয়া মিস্ত্ৰীজনে লাগি আছে ওপৰত, ৰ'দ টানি আছে। সঁচা আছে ৰ'দ ওপৰত। তো মই ৰ'দ দি আছোঁ। এয়া মেচিন পাৰ্টি আহিলে, আহি বোলে প্ৰথমে ইয়াতে ভাতহে খায়। এয়া মেচিন। তো আমাৰো কাম টোটেলি ৰেডি হোৱা নাই, সেইবাবে মেচিন পাৰ্টি অলপ ৰখিলে। তাৰপৰা এই খোৱা বোৱা হৈছে আৰু এইফালে চবেই আহিছে, আমাৰ ভণ্টিহঁতেও আহিছে সহায় কৰি দিবলৈ। এয়া দাদাহঁতে খাই আছে, ৰাণা আছে, মোৰ নিজৰ দাদা এজনো আছে, খাই আছে মিস্ত্ৰীসকলৰ লগতে এসাঁজ ধুনীয়াকৈ। নাজানো নহয়। তো এইফালে খোৱা বোৱা এটা হ'লে কি কৰিব আৰু, বৌহঁতে ফূৰ্তি কৰি আছে অলপ এই ঢালি দিম বুলি মাৰ ঘৰটো খানা। আহি গ'লোঁ ওপৰত, কাম ষ্টাৰ্ট হৈ গৈছে। বোলে কাম হোৱাৰ আগতে ধূপকাঠি এডাল জ্বলাই দিওঁ, চাকি জ্বলাব লাগে বুলি চাকি জ্বলাব লাগি গ'লোঁ। এয়া আধাটো গৈছে আৰু কাম। বেছি স্পীড নকৰাকৈ। দাদাজনে ভাবিছে মেচিনত ফিটিং কৰি আছে ভালকৈ, যাতে ক'তো ফালা বোমা থাকি নাযায় বা ক'তো গেপ থাকি নাযায় বুলি বনাই আছে। চাওক মেচিন কেনেকৈ উঠায়, আপোনালোকে দেখিছে বাৰু, তথাপিও এবাৰ দেখাই দিছোঁ আৰু। মজাকৈ উঠি যাব এতিয়া। তো কাম ঢালি এদাই হৈছে, ঢালি এদাই হ'ল বৰ্তমান। গ্লাছ ফিনিচিং দিব আছে আৰু। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। যদি বেয়াকৈ কিবা এটা মুখৰ পৰা ওলাই গ'ল সকলোৱে বুলি ক্ষমা কৰিব।